নমস্কাৰ সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে খুব ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টোত মই আজি তোমালোকক শিকাম মানে যিকোনো সংখ্যাৰ কেনেকৈ বৰ্গমূল উলিয়াব পাৰি। একেবাৰে সহজতে 5 ছেকেণ্ডত আপোনালোকে বৰ্গমূল উলিয়াব পাৰিবা বা তোমালোকে বৰ্গমূল উলিয়াব পাৰিবা। এই ভিডিঅ'টো নট অনলি ফৰ ষ্টুডেণ্টছ, মানে যিসকলে কম্পিটিটিভ এক্সাম দিব তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুব কামত আহিব। তেওঁলোকে এই ভিডিঅ'টো চালে মানে কম্পিটিটিভ এক্সামবিলাকত যিহেতু আমাৰ হাতত সময় যথেষ্ট কম থাকে, যথেষ্ট কুৱেশ্যন থাকে, বহুত কুৱেশ্যন এনেকুৱা থাকে যিবিলাকত আমি বৰ্গমূল উলিয়াবলগীয়া হয়। কিছুমান এনেকুৱা সংখ্যা থাকে যিবিলাক সংখ্যাৰ বৰ্গমূল দশমিকত আহে, সেই সংখ্যাবিলাকতো আজি মই বৰ্গমূল উলিয়াবলৈ শিকাম একেবাৰে কম সময়ৰ ভিতৰত। কেলকুলেটৰ ইউজ কৰি আমি উলিওৱাতকৈ আমি এক্সামবিলাকত যিহেতু কেলকুলেটৰ ইউজ কৰিব নোৱাৰোঁ, একেবাৰে পাৰফেক্টলি একেবাৰে সহজতে কেনেকৈ আজি বৰ্গমূল উলিয়াব পাৰি যিকোনো সংখ্যাৰ, সেই টেকনিকটো আজি মই শিকাম। গতিকে ভিডিঅ'টো চাই থাকক। তোমালোকে ষ্টুডেণ্টবোৰক কৈছোঁ তোমালোকৰ ভিডিঅ'টো চাই থাকা, তোমালোকৰ কামত আহিব। যিসকলে কম্পিটিটিভ এক্সাম দিব তেওঁলোকৰ বাবে কৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু খুব ইণ্টাৰেষ্টিং ভিডিঅ'টো চাই কেনে পাই মোক কমেণ্টত জনাব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট অফ অল মই কেইটামান লিখি থৈ দিছোঁ ইয়াতে। আমি এইখিনি সকলোৱে জানো। 1 স্কুৱেৰ মানে 1, 2 স্কুৱেৰ মানে 4, 3 স্কুৱেৰ মানে 9, 4 স্কুৱেৰ মানে 16, 5 স্কুৱেৰ 25, 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64, 9 স্কুৱেৰ 81, 10 স্কুৱেৰ 100। এইটো আমি সকলোৱে জানো। এতিয়া কথাটো হ'ল আমি প্ৰথমতে কি উলিয়াম, যিবিলাক সংখ্যাৰ বৰ্গমূল আমি পাওঁ সেইবিলাক সংখ্যাৰ বৰ্গমূল উলিয়াম, আৰু যিবিলাক সংখ্যাৰ বৰ্গমূল দশমিকত আহিব সেইটো আমি পিছত উলিয়াম। প্ৰথমতে আমি পাৰফেক্ট নাম্বাৰবিলাকৰ লৈছোঁ। এটা নাম্বাৰ লৈছোঁ 576। এই সংখ্যাটো ধৰি লৈছোঁ আমি কি উলিয়াব লাগে, বৰ্গমূল উলিয়াব লাগে। ইয়াৰ কাৰণে কৰিবলগীয়া কামটো হৈছে, ফাৰ্ষ্ট কাম যিটো, আমি ইয়াতে যোৰা বনাব লাগিব সংখ্যাখিনি এইফালৰ পৰা। এইটো এটা যোৰা হৈ গ'ল, আৰু 5ৰ এটা যোৰা, 5ৰ যোৰা নাই বাৰু, এইটো যোৰা হিচাপত আমি লিখি দিছোঁ এইফালে, আৰু এইটো যোৰা এটা। নেক্সট আমি এই যিটো সংখ্যা আছে 76, এই 76টোক শেষৰ সংখ্যাটো চাম যে 6 আছে। 6 থাকিলে আমি এইখিনিতো আমি সকলোৱে জানো, এইটো মনত পেলালেই হ'ল যে কি কি সংখ্যাত আহে। 4 আৰু কিহত আহে, 6ত আহে, য'ত 6 হৈ গ'ল 6 আছে, মানে 4 আৰু 6ত 6 আছে। তাৰমানে ইয়াতে আমি লিখি থ'ম 4 আৰু কিমান, 6। টেকনিকটো শিকাৰ পিছত ইজি লাগিব। প্ৰথমতে যদিও সময় লাগিছে, জানা হোৱাৰ পিছত একেবাৰে ইজি লাগিব। এতিয়া 4 আৰু 6 হৈ গ'ল। নেক্সট কামটো হৈছে আমি চাব লাগিব কিমান আছে, 5। এই 5টো কিহৰ স্কুৱেৰত আহে আমি চাই লওঁ। 5টো ক'ৰ স্কুৱেৰত আহিব, 2 স্কুৱেৰ আৰু 3 স্কুৱেৰৰ মাজত আহিব। 4 আৰু 9ৰ মাজত 5টো আছে। ইয়াৰে যিটো সৰু সেইটো লওঁ, কিহত আহিব, 2 স্কুৱেৰত আহিব, মানে 2টো লওঁ, হৈ গ'ল। নেক্সট 2 পাই গ'লোঁ। নেক্সট কামটো হৈছে 2ৰ পিছৰ সংখ্যা, যিটো 2ৰ পিছৰ সংখ্যাটো হৈছে 3। 2 3 গুণ কিমান, 6। এই 6 সংখ্যাটো 5তকৈ ডাঙৰ নে সৰু সেইটো আমি চাম। 5তকৈ ডাঙৰ নে সৰু, 5তকৈ 6 সংখ্যাটো ডাঙৰ, বা 6তকৈ 5 সংখ্যাটো সৰু। 6তকৈ যিহেতু 5টো সৰু, এইটোতকৈ এইটো যদি সৰু হয় আমি এই দুটাৰ সৰুটো ল'ম, এইটো 4। তাৰমানে আমাৰ এনচাৰ আহি গ'ল কিমান, 24। 576ৰ স্কুৱেৰৰ মান কিমান, 24। একেবাৰে ইজি, মনত ৰাখিলা। আৰু এটা টেকনিক এটা কৈ দিছোঁ যে এই দুটাৰ সমষ্টি সদায় 10 হ'ব। এই দুটা যোগ কৰিলে সদায় 10 হ'ব। যেনেকৈ যদি আমি চাওঁ 4 6 10 হয়, যদি 1 থাকে তেতিয়াহ'লে এটা যদি 1 হয় তাৰ পিছৰ সংখ্যাটো আমি টেবুল এইখন নোচোৱাকৈ আমি নেক্সটটো 9 হ'ব বুলি গম পাই যাম। যদি 3 থাকে তাৰ নেক্সটটো কিমান হ'ব, 7 হ'ব বুলি আমি গম পাই যাম। আল্টিমেটলি এই দুটাৰ সমষ্টি কিমান হ'ব লাগিব, 10 হ'ব লাগিব। সেইটো মনত ৰাখিলেই হ'ল। নেক্সট এবাৰ মই এটা সংখ্যা লৈছোঁ, ইয়াতকৈ অলপ ডাঙৰ 4টা সংখ্যাৰ এটা সংখ্যা লৈছোঁ। ধৰি লৈছোঁ সংখ্যাটো 5 1 8 4। এই সংখ্যাটোৰ মই কি উলিয়াব লাগে, বৰ্গমূল উলিয়াব লাগে। এইটো সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়াম, তো ফাৰ্ষ্ট কাম কি আছিলে, আমি যোৰা বনাব লাগে। এইটো যোৰা হৈ গ'ল, যোৰা ইফালৰ পৰা যোৰা বনালোঁ। নেক্সট চাব লাগিব 4 আছে ইয়াতে। 4 কিহত আহে, 2ত আহে, 4 2 হ'ব। আৰু নেক্সট সেইটো কি হ'ব আমি গমেই পালোঁ, 10 হ'ব লাগিলে নেক্সটটো 8 হ'ব, চাবই নালাগে মানে। আৰু 4 কিহত আহিব, 8ত আহিব। 2 হ'লে 4, 1 হ'লে 9, 2 হ'লে 8, 3 হ'লে 7। এই যিটো হিচাপ, এই হিচাপটো মনত ৰাখিলেই হ'ল। মানে 10 হ'ব লাগিব যোগফল। 8 2 যিহেতু 10, 2 এটা পাই গ'লোঁ। নেক্সট 8ত আহিব, আমি চাই লৈছোঁ 8ত 4 আহিব, এইটো 2ত আহিব আৰু 8ত আহিব, 8ত আহিব, হৈ গ'ল এইটো। নেক্সট কাম 51 চাম, এই যোৰাটো চাম। 51টো ক'ত আছে আমি চাই লওঁ। 51টো 7 স্কুৱেৰ আৰু 8 স্কুৱেৰৰ মাজত আছে, মানে 49 আৰু 64ৰ মাজত আছে। তাৰে যিটো সৰু সেইটো লওঁ, 7টো লওঁ, এইটো হৈ গ'ল 7।
নেক্সট কামটো হৈছে 7ৰ পিছৰ সংখ্যাটো দি পূৰণ কৰিম 7 8 গুণ কিমান 56 হল এই 56টো এই 51তকৈ ডাঙৰ নে সৰু চাম 56টো ইয়াতকৈ ডাঙৰ এইটো ইয়াতকৈ সৰু এইটো যদি ইয়াতকৈ সৰু হয় তেতিয়ালে সৰুটো লম 2 মানে आंसर হ'ব আমাৰ কিমান 72 বুজি পাইছা নিশ্চয় একেবাৰে ইজি টেকনিকটো হৈ গল এটো হৈ গল আৰু এবাৰ কৈ দিছো চাৰি শেষৰ সংখ্যাটো জোড়া বনাব লাগে শেষৰ সংখ্যাটো চাব লাগে শেষৰ সংখ্যাটো কি হয় কিহৰ স্কয়াৰত আহে আমি 1 ৰ পৰা 10 লৈকে স্কয়াৰটো সকলোৱে জানো হেতু মনত ৰাখিলেই হ'ল যে 2 স্কয়াৰত 4 আহে 2 আহি গল নেক্সটটো কি হ'ব 10 হ'ব লাগিলে 8 হ'ব হেতু এই দুটা হৈ গল নেক্সট কামটো হৈছে আগৰ জোড়াটো চাম আগৰ জোড়াটো 51 আছে 51 কিহৰ স্কয়াৰৰ মাজত আহে 51 7 স্কয়াৰৰ 8 স্কয়াৰৰ মাজত আহে 49 আৰু 64 ৰ মাজত আহে গতিকে 7 স্কয়াৰৰ 8 স্কয়াৰৰ যেটো সৰুটো লম 7 টো লম নেক্সট কাম 7 দি 7 ৰ পিছৰ সংখ্যাটো পূৰণ কৰিম 7 8 গুণ কিমান 56 56 টো ইয়াতকৈ সৰু নে ডাঙৰ চাম 56 টো যদি ডাঙৰ হয় তেতিয়ালে ডাঙৰ যদি এইটো সংখ্যা ইয়াতকৈ সৰু হয় তেতিয়ালে সৰুটো লম এইটো সংখ্যা যদি ইয়াতকৈ ডাঙৰ হয় তেতিয়ালে এইটো লম হৈ গল একেবাৰে ইজি নেক্সট এবাৰ ধৰি লৈছো এতকে বাকি বিলাকৰ ক্ষেত্ৰত আপোনালোকে উলিয়াব পাৰিব এপ্লাই ঘৰত যদি চেষ্টা কৰে নিশ্চয় উলিয়াব পাৰিব এতিয়া আহিছো আমি নেক্সট শিকিম আমি এবাৰ যিবিলাক সংখ্যাৰ বৰ্গমূল ডাইৰেক্টলি উলিয়াব নোৱাৰি সেই সংখ্যাবিলাকৰ চাম ধৰি লৈছো আমি উলিয়াব লাগে 38ৰ 38ৰ বৰ্গমূল উলিয়াব লাগে এই সংখ্যাটোৰ বৰ্গমূল আমি কেনেকৈ উলিয়াম 38 এটা বৰ্গমূল নথকা সংখ্যা ইয়াৰ বৰ্গমূল ডাইৰেক্টলি আমি নাপাওঁ কিন্তু এটা কাম কৰিম আমি 38ৰ আশে-পাশে থকা স্কয়াৰ উলিয়াব পৰা সংখ্যা আমি চাম মানে বৰ্গমূল উলিয়াব পৰা 38ৰ আশে-পাশে থকা সংখ্যাটো হৈছে 6 এটো 36ৰ আমি কি লিখিম 6 হৈ গল 36ৰ আমি কি লিখিম 36 6 6 গুণ 36ৰ 6 টো লিখিম তাৰ মানে আমি 36ৰ পাই গলো আৰু 36তকৈ কিমান বেছি 2 বেছি আছে তাৰ মানে 6 পইণ্ট সামথিং হ'ব পইণ্ট কিমান হ'ব আমি উলিয়াম একো কৰিব নালাগে 6 টোৰ 2 গুণ কৰিলেই হ'ল 6 2 গুণ কিমান 12 বাকি চাব লাগিল 36তকৈ 38 টো কিমান বেছি 2 বেছি 2 দিলেই হ'ল 2 দি 12 কেইবাৰ 6 বাৰ 2 6 গুণ 12 নেক্সট 6 দি হৰণ কৰিলে হ'ল একক দশমিক দিলে 0 6 গুণ 6 4 40 6 6 গুণ 37 বেছি উলিয়াব নালাগে দুটা স্টেপলৈকে উলিয়ালে হ'ল কিমান হ'ব 6.16 এটো হ'ল আমাৰ आंसर তাৰ মানে যিবিলাক সংখ্যাৰ আমি ৰুডবাৰ উলিয়াব নোৱাৰো ডাইৰেক্টলি তেনেকুৱা সংখ্যাৰ তেনেকৈ আমি উলিয়াব পাৰো বুজি পাইছে ট্ৰিকটো নেক্সট ধৰিলি আৰু এটা সংখ্যা লৈছো মই 66 লৈছো ধৰিছো 66 বা 65 লৈছো ৰুডবাৰ 65 ৰ কিমান হ'ব উলিয়াব লাগে এটো 65 ৰ উলিয়াব লাগে এতিয়া আমি চাম 65 ৰ আশে-পাশে কোনটো আছে 65 ৰ আশে-পাশে কি আছে 64 আছে 64 ৰ স্কয়াৰ কিমান 8 তাৰ মানে 8 টো লিখিম আমি 8 লিখিলো 8 তকৈ 1 বেছি 8 8 গুণ 64 64তকৈ 65 1 বেছি আছে তাৰ মানে 1ত কিমান আহিব আমি 8 2 গুণ কিমান 8 ৰ 2 গুণ কৰিম 8 2 গুণ কিমান 16 বাকি 64তকৈ 65 কিমান বেছি 1 বেছি 1ক 16 দি হৰণ কৰিম 16 দি 1ক হৰণ কৰিলে কিমান হ'ব দশমিক দিলে 1 0 আৰু এটা 0 লাগিব সৰি 0 দিলে 0 16 6 গুণ কিমান 96 তাৰ পিছত আহিলে 4 0 16 2 গুণ 32 হ'ব এইখিনি লৈ যাব 8.062 এটো হৈ গল আমাৰ आंसर ইমানলৈকে যাব নালাগে দুই ঘৰলৈকে ৰাখিলে যথেষ্ট 8.062 এতিয়াই ক্যালকুলেটৰ উলিয়াই এতিয়াই উলিয়াই চাওক আপোনালোকে आंसरটো পাই যাব একেবাৰে ইজি ট্ৰিক তাৰ মানে যিকোনো সংখ্যাৰ আমি কি উলিয়াব পাৰো স্কয়াৰ ৰুট উলিয়াব পাৰো এনেকুৱা ট্ৰিক এপ্লাই কৰি তো বুজি পাইছে নিশ্চয় মোৰ ভিডিওটো যিকোনো সংখ্যাৰ আপোনালোকে উলিয়াবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ